মৰমৰ ভাইটি ভণ্টিসকল, আজি আমি শিকিম কেইটামান গৰমৰ বতৰত খোৱা ফলৰ নাম অসমীয়াৰ পৰা ইংৰাজীত। আম, ইয়াক ইংৰাজীত মেংগো বুলি কোৱা হয়। কঁঠাল, ইয়াক ইংৰাজীত জেকফ্ৰুইট বুলি কওঁ। লিচু, ইয়াক ইংৰাজীত লিচি বুলি কোৱা হয়। তৰমুজ, ইয়াক ইংৰাজীত ৱাটাৰ মেলন বুলি কোৱা হয়। জামু, ইয়াক ইংৰাজীত জাম্বুলান বুলি কোৱা হয়। তাৰপিছত লেটেকু, ইয়াৰ ইংৰাজী বাৰ্মিছ গ্ৰেপছ বুলি কোৱা হয়। নৰা বগৰী, ইয়াক ইংৰাজীত প্লাম বুলি কওঁ। হলফলি, ইয়াক ইংৰাজীত ষ্টাৰ গছবেৰী বুলি কোৱা হয়। আহোম বগৰী, ইয়াক ইংৰাজীত পিচ বুলি কোৱা হয়। নেমু, ইয়াক ইংৰাজীত লেমন বুলি কোৱা হয়। পনিয়াল, ইয়াক ইংৰাজীত কফি পাম বুলি কোৱা হয়। আৰু ৰবাব টেঙা, ইয়াক ইংৰাজীত পমেলি বুলি কোৱা হয়। ভিডিঅ'টো ভাল লাগিলে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবা আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ।